নমস্কাৰ ৰিবুষ্টাৰ আসামৰ সমূহ দৰ্শকক মই স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আছোঁ। ভিডিঅ'টো হৈছে এখন ফিল্মৰ ওপৰত, যিখন ফিল্ম হৈছে অসমীয়া ফিল্ম, সেইখন হৈছে বন্ধু। যিখন ফিল্ম অসমৰ সমগ্ৰ চিনেমা হলত ফিল্মখন চলি আছে। আজি ৰঙিয়াত এজন বন্ধু ফিল্মৰ এক্টৰ আহিছে, সেইজন হৈছে জ্যোতিষ্মান শৰ্মা। তেখেতে পাব্লিকক বা ৰাইজক সাক্ষাৎ কৰিছে, দৰ্শকক সাক্ষাৎ কৰিছে, কেনেকুৱা হৈছে ফিল্মখন সুধিছে। তাৰে ওপৰত মই এটা ভিডিঅ' বনাইছোঁ আৰু পাব্লিকক মই সুধিছোঁ ফিল্মখন কেনেকুৱা হৈছে। তাৰে ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লিখিব ফেচবুকত ভাল বেয়া গোটেইখিনি লিখিব। থেংক ইউ ছ' মাছ, থেংক ইউ। আজি মানে মোৰ বন্ধুখিনিৰ লগত চাব আহিছোঁ। মই ইয়াতে পঢ়া ৰঙিয়া। থেংক ইউ। কেনেকুৱা হৈছে ফিল্মখন? ফিল্মখন কেনেকুৱা হৈছে? কেনেকুৱা পাইছে? বহুত ভাল লাগছে, ভাল পাইছে। তাতকে ডাঙৰ কথা, আমি হায়াৰ ছেকেণ্ডেৰী পঢ়া লগৰবিলাক একেলগে বন্ধুৰ মুভি আৰু আমাৰ লগৰে এজন জ্যোতিষ্মান শৰ্মা, সি তাতে এক্টিং কৰিছিলে। তো একেলগে চাই বিৰাট ভাল লাগে। ফিল্মখন কেনেকুৱা হৈছে তোমাৰ লগত? কেনেকৈ চাই মানে চিনেমাখন চাই কিনে আমাৰ ফিউচাৰৰ কথা মনত পৰে আৰু এক্টিং কেনেকুৱা হৈছে? নয়ন নিলিম, জ্যোতিষ্মান নয়ন নিলিম আৰু দৰ্শকক কেনেকুৱা, বহুত দিনৰ মূৰত মনোৰঞ্জন দেখা পালোঁ। দৰ্শকক কি জনাবা আৰু যিবিলাকে চোৱা নাই আৰু? চিনেমাখন ছাপোৰ্ট কৰক, একদম খুবেই ভাল আৰু চবেই হওক। চিনেমাখন ভাল লাগিছে, মানে বহুত ভাল লাগিব চাই। মানে আমাৰ ফিউচাৰৰ কথা মনত পৰি গৈছে চিনেমাখন চাই। সেনেকুৱাই হ'ব আৰু ফিউচাৰতো সেনেকুৱাই হ'ব, বা একেলগে আৰু লগ হ'ম। এই ডাইলগটো আছিল নহয়, মজা আৰু।